লাগিছে পূজা চাবলৈ? মজা লাগিছে ন? এতিয়া ৰাতি আৰু আমি পূজা চাবলৈ গৈ আছোঁ গাড়ী তেনেদৰে মোৰ লগত আছে আৰু মোৰ মানুহজন আৰু আগফালে এজন বহিছে এয়া হাজবেণ্ড ৱাইফ হয় মানে সম্বন্ধত ভাইটি ভণ্টি আৰু এয়া মই হয় মানে একদম লাইটৰ পূৰক চকুকেইটা দেখিছেনে পুৰা গাড়ীৰ পৰা নামিয়ে পোনে আপোনালোকক মণ্ডপটো দেখাইছোঁ সোণৰ দৰে জিলিকি আছে দেখিছেনে দূৰৰ পৰা ইমান সুন্দৰ দেখিছে এয়া চাৰিওফালে দোকান 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 বহিছে বলকচোন মণ্ডপৰ ফালে যাওঁ বেটেৰী আজি মানে মোৰ মোবাইলটো বেটেৰী নাই মৰিব অলপ পাছত আমি পূজা চাবলৈ আহিছোঁ চবে এতিয়া আমাৰ লগত আহিছে চবে ধৰিয়া বস্তু পূজা চাবলৈ আহিছোঁ আমি ৰাতি এতিয়া কি হয় কি কয় তালাব বুলি কয় তালাবত আমি চাবলৈ আহিলোঁ পূজা এয়া আমাৰ লগত আহিছে ভণ্টিত আহিছে আৰু ভাইটিত আহিছে পূৰা চাবলৈ আহিছে আমি এতিয়া ওচৰৰ পৰাও ইমান সুন্দৰ দেখিছে নহয় মণ্ডপটো চাওকচোন ভিতৰৰ ফালে সোমাই গৈছোঁ আৰু চেলফি লৈ আছে চেলফি উঠাইছে চানা চাটা এয়া মন্দিৰত প্ৰৱেশ কৰিলোহি আৰু আমি এতিয়া আৰু মই মন্দিৰ বাহিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি একদম মানুহখিনি চাবলৈ লাগি গৈছোঁ আৰু কোন কেনেকৈ আহিছে ইমান মোৰ মানুহ আহিছে চাওকচোন মানুহে মানুহ আৰু ক'বই নালাগে এইটো হাতী নেকি হাতী মাই গড ইমান ধুনীয়াকৈ সজাইছে চাওকচোন একদম হাতীৰ সুৰডাল দীঘল কৰি ইমান ধুনীয়া লাগিছে নহয় ইয়াত মানে মণ্ডপটো ক'বই নালাগে আৰু কিমান সুন্দৰকৈ সজাইছে পূজা চাবলৈ আজি প্ৰথম ইয়ালৈ আহি পাইছোঁ দেই আগতে আহি পোৱা নাই বহুত ভাল লাগিছে পেণ্ডেলটো বহুত ধুনীয়াকৈ বনাইছে আৰু মজা লাগিছে চাবলৈ বহুত মানুহ আহি আছে চাবলৈ আৰু ইহঁতে পূৰা চেলফি উঠাই আছে আহি কিনি মানে কেনেকুৱা লাগিছে পূজা চাবলৈ মজা লাগিছে ন বহুত ধুনীয়াকৈ পেণ্ডেলটো বনাইছে আৰু মজা লাগিছে প্ৰথম এবাৰ আহিছোঁ আগতে আহি পাইছোঁ নহয় আমি এবাৰ প্ৰথম আহি পাইছোঁহে ইয়াত পূজা চাবলৈ দে বহুত ভাল লাগিছে এই মানুহবিলাক আহিছে চাবলৈ পূৰা ফূৰ্তি উঠিছে আৰু পূজা এইবাৰ বিচাই গৈছিলে গৈছিলি বিচাই গৈছিলে ভিতৰ ফালে সোমাই আছিলে বিচাৰি পোৱা নাই
selfie উঠাই আছে এতিয়া গাইছ আমি এতিয়া গৈ আছোঁ জলকীয়া বস্তি তালাবৰ পৰা আহিলোঁ আৰু চাই কিনি এতিয়া জলকীয়া বস্তি চামগৈ মেলা পাতিছে ঘূৰি আহিলোঁ চব আমি চবে এতিয়া জলকীয়া বস্তি গৈ আছোঁ পামগৈ এতিয়া আৰু এইফালে পুৰা একদম এইফালে পুৰা আয়োজন চলি আছে চব মজাকে পূজা একদম পূজা বজাৰ পুৰা ফূৰ্তি আৰু মানুহবিলাক এতিয়া ডিপুত সোমাই গাড়ীৰ তেল ভৰাই ল'ব আৰু তাৰপাছত চিধাই পোনাই দিম আৰু জলকীয়া বস্তি গৈ পোৱা নাই জলকীয়া বস্তি গৈ পাইছোঁ মানে সেনেকৈ পাৰ হৈ গৈ পাইছোঁ আৰু তেনেকৈ মালা চালা চাবলৈ একো গৈ পোৱা নাই এতিয়া মালা চাবলৈ যাম আমি ইয়াত ৰখিলে এতিয়া তেল ভৰাই ল'ব গাড়ীত দেখি নাপালোঁ কি চাই আহিবি আৰু মোৰ মানে টোপনি ক্ষতি কৰা অভ্যাস নাই আৰু টোপনি লাগিছে মোৰ একদম টোপনি ধৰিছে আৰু ৰাতি যিহেতু চাবলৈ আহিছোঁ দিনত থুই নল'লোঁ অকণমানো বাবু পক ন যেতিয়া সেয়াৰ পৰা ওলাই এটাব নহয় তেতিয়া বন্ধ কৰিব ওলাই মানে সোমাই আছে সেইটো মানে এতিয়া খেলা হৈ আছে লগতে ভণ্টি নকয় চাইড দিবলৈ ভণ্টিহঁতকে অকল চাইড দিবলৈ কৈ থাকে কৈছে ভাই তেতিয়া চাইড নিদিলেও একো নাই আমি চাইড কাটি লৈ যাম ভণ্টিহঁতক ক'লে তো ফাইনেলি পাই গ'লো সেই আৰু জলকীয়া বস্তি আমি धीरे से धीरे धीरे ডান্স চাবলৈ মানুহবিলাক ৰৈ আছিলে তেতিয়া একদম কাজিয়া লাগি হুলস্থুল হৈ গৈছে